কালি অষ্টমীৰ কাৰণে এটা ভিডিঅ' মই মানে দি থৈ দিছোঁ, আগলৈ আগুৱাই দিম। তাৰপিছত আজি আৰু নৱমী পূজা চাবলৈ গৈ আছোঁ। আজি বেলেগত যাই আছোঁ, ক'ত যাম সেইটো পিছত দেখাম। মোৰ লগত আছে, মোৰ ভণ্টি আছে, তাৰপিছত মোৰ সমনীয়াবোৰো আছে স্কুলৰ কলিগকেইটা। ভণ্টিটোক থৈ দিছোঁ। তাৰপিছত এতিয়া গৈ পেলাই মোৰ লগৰকেইটাৰ লগত লগ হোৱাৰ পিছত আপোনালোকক বাকীখিনি দেখুৱাই আছোঁ। লগৰকেইটাই গোবৰ্ধনৰ চকত ৰখি আছিল। তাতে ভাবিলোঁ মই গোবৰ্ধনৰ পূজাখনেই এবাৰ দৰ্শন হৈ যাওঁ। তাৰপিছত গোবৰ্ধনত মই পূজা আগে পিছে চায়ো পোৱা নাই, সেইকাৰণে ইয়াতে চাবলৈ সোমালোঁ। বহুত চিনাকি মানুহ লগ পাইছোঁ, কিন্তু কাকো সেনেকৈ মাত দিবৰ কাৰণে চোৱা নাই। কাৰণ মানে মাতি থাকিলে ইয়াতে ৰৈ যাব লাগিব, কাৰণ লগকেইটাই তাতে ৰখি আছে, আমি আৰু বেলেগত যামতো, সেইটো কাৰণে। আৰু ইয়াতে কুমাৰী ছোৱালীও বহা হৈছে, সেইখিনি ভালকৈ মই দেখুৱাব পৰা নাই যদিও পিছত মানে গম পালোঁ এটা আইতাৰ পৰা। আইতাই কৈ আছিলে কুমাৰী কেইজনীকো দেখুৱাবৰ কাৰণে। বাকী যিয়ে নহওক আপোনালোকেও দুৰ্গা মাৰ আশীৰ্বাদ লওক। অকণমান দেৰি হ'ল নৱমীৰ ভিডিঅ'টো দিওঁতে, এবাৰ চাই লওক। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন, আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। ইয়াৰ পিছত মই কৈছিলোঁ নহয় মোৰ কলিকেইটাক লগ পাম। আমি টেম্পুখনত উঠিলোঁ, বাঘেশ্বৰীলৈ এতিয়া গৈ আছোঁ। এতিয়া তাত গৈ মই মন্দিৰৰ সন্মুখ দৃশ্যখিনি গোটেইখিনি দেখুৱাব জমা আসর থাকবে মা আর কতক্ষণ। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন, আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন, আজ বাজা কাসর। আহি আমাৰ নিজৰ গন্তব্যস্থান পাই গ'লোগৈ। এতিয়া আপোনালোককো দেখুৱাই আছোঁ। বাঘেশ্বৰীৰ নাম শুনি আছিলোঁ আগতে, বহুত ডাঙৰ পূজা হয় চাগে ইয়াতে, কামৰূপৰ ভিতৰতে ডাঙৰকৈ হয় দুৰ্গা পূজা, বহুত মানুহো হয়। এতিয়া আহি পাই বহুত ভালো লাগিছে। আৰু বাকীখিনি ভিতৰৰ ফালে কিনো দেখিবলৈ পাওঁ ময়ো চাওঁ, আপোনালোকেও চাই থাকক। আমি আহি পালোঁ, মোৰ লগত আছে জিতু। মোৰ লগত মোৰ বান্ধৱী জোনমণি, বিভা, পৰিস্মিতা, গীতিমা আৰু জিতুমণি, আমাৰ স্কুলৰ কলিগ হয়। গোটেইকেইটাই আমি আহিছোঁ। আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। মায়ের রূপে মন ভরে যায়, প্রণাম জানাই রাঙা পায় করে। সঁচাই যিমানখিনি শুনি আছিলোঁ তাতকৈ বহুত বেছি মানুহ দৰ্শন হোৱাৰ কাৰণে এনেকৈ মানুহ লাইন পাতি ৰৈ আছে। আৰু আমাৰ চাকি তাকি জ্বলাবৰ কাৰণে এক্সট্ৰাকৈ আগৰ ফালেদি যাই পেলাই জ্বলাব পাৰি। আৰু ইয়াতে জলপানী চিটিয়াই আছে, পূজাৰী ৰখি আছে আৰু সেনেকৈ। বাকী আপোনালোকে আহিব, বহুত ডাঙৰ থান হয় এইখন, ইয়াতে বহুত মানে মহত্ব আছে ইয়াৰে। তাৰপিছত এইটো যে মন্দিৰ দেখিছে, এইখন দেৱী মাৰ স্থায়ী থান হয়। ইয়াতে সকলোৱে যেতিয়াই তেতিয়া আহিব পাৰে, ওচৰতে মেধি থাকে, তাত পূজা কৰি পেলাই প্ৰসাদ দি যাব পাৰে। আৰু ভিতৰততো ডাঙৰকৈ মন্দিৰটো আছে, ভিতৰৰ ফালে দেখুৱাইছোঁ, চাই থাকক আপোনালোকে। আৰু অতীজৰে পৰা যিহেতু বলি বিধান চলি আহিছে, এনেকৈ বলি দিয়া ঘৰো এটা আছে, এইটো দেখিবলৈ পালে। তাৰপিছত মন্দিৰটোৰ চাৰিওফালে দেৱী মাৰ 9টা ৰূপৰ মূৰ্তি বনাই থৈ দিয়া আছে, তাতো সকলোৱে সেৱা কৰি যায় আৰু আমিও চাইছোঁ। সঁচাকৈয়ে যিকোনো মন্দিৰ এটাত আহিলে মনটো ইমান শান্তি লাগে, যিমান অশান্তি থাকে জীৱনটোত যেন সকলো দূৰ হৈ যায় সেইখিনি সময়ত। আৰু দেৱী মায়ে সকলোৰে জীৱনৰ অপায় অমংগলবিলাক দূৰ কৰক, মই প্ৰাৰ্থনা কৰিছোঁ আমাৰ সকলোৰে।
মা দৰ্শনৰ পিছত ইয়াতে গণেশ মন্দিৰ এটাও বনাই থোৱা হৈছে, তাত আমি দৰ্শন হ'লোঁ আৰু বাহিৰত দুটামান লগ আমাৰ ৰৈ আছিলে, সেইকাৰণে আমি সোনকালে অকণমান ওলাই আহিলোঁ আৰু ইয়াতে ফটোশ্বুটৰ কাৰণে জেগা থৈ দিছে, সকলোৱে ফটোশ্বুট কৰি আছে। আৰু তাৰপিছত আমি আহি গ'লোঁ আৰু এইফালে এইবাৰ বেলেগ এটা ৰাস্তাইদি লৈ আহিলে আমাৰ টেম্পোৰ দাদাজন। তাৰপিছত এইবাৰ অকণমান জিৰণি লৈ ৰাতি আকৌ এবাৰ ওলাই আহিলোঁ আমাৰ বাটৰতত মাহীহঁতৰ ঘৰ, তাৰ ওচৰতে ধলিপাৰ জেগা আছে, তাৰ পূজা চাবলৈ আহিলোঁ, মানে দেখা নাছিলোঁ যিহেতু আগে পিছে, আৰু বহুতকেইখন পূজা চাইছোঁ, তাতেও আপোনালোকক দেখুৱাইছোঁ। ইয়াতে নাম চলি আছে, এইটো দেখুৱাইছোঁ। ধলিপাৰৰ ইয়াতে আমাক অকণমান ভোগ দিলে মাৰ, আৰু তাৰপিছত আমি পলাকবাৰীৰ ফালে আহিম। এতিয়া পলাকবাৰীটো দেখুৱাম, আগচিয়া হয়, তো তাতে চাই পেলাই মিৰ্জা চালোঁ আৰু বাটৰত চালোঁ। তাৰপিছত বাকী সেনেকৈ আৰু এইবাৰ অকণমান বেছিকৈ চোৱা হ'ল, কিন্তু মানে মানুহ প্ৰায় শেষেই হৈছে, আমি অকণমান দেৰি হৈ গৈছে আহোঁতে, আৰু আহোঁতে কিবা অকণমান খালোঁ। সবার প্রাণে শক্তি তুমি, দশভুজা প্রতিমা তুমি যে মা, আমার মা, সবার মা, দুর্গা মা, দুর্গা মাই কি, দুর্গা মাই কি। মনের আশা কি ভালোবাসা আমি শেষৰখন আহি পাওঁতে মিৰ্জা পালোঁ, তাতে আমাৰ যাত্ৰাপাতিও চলি আছিলে, অকণমান তাতে সেইটো চালোঁ, চাই এতিয়া ঘৰলৈ যাম আৰু বাকী আপোনালোকে কেনেকুৱা পায় সেইখিনি গোটেই ভিডিঅ'টো চাই কমেণ্টত। আৰু শেষত আমাৰ পুকুৰমাৰাতে আমাৰ মূৰ্তিবিলাক উটুৱাই দিয়া হয়, আৰু ইয়াত দুৰ্গা মাৰ বিদায়ৰ দৃশ্য দেখুৱাইছোঁ অকণমান। বহুত বেয়া লাগে এইখিনি সময়ত, সঁচাকৈ যেন মায়ে আমাক আৰু এবাৰ এৰি গুচি গ'ল, কিন্তু প্ৰতি বছৰে যেন মায়ে আমাৰ মাজলৈ আশীৰ্বাদ হিচাপে আহি থাকে, সেয়া আমি কামনা কৰোঁ। বাকী নতুন ভিডিঅ'ত নতুনকৈ লগ পাম, আজিলৈ নমস্কাৰ।